মৰ্নিং মই ইমান দুপৰ আপোনালোকক সকলোৱে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এতিয়া গৈ আছোঁ মেজি মাংস আনিবৰ কাৰণে গোটেই ঘৰখনৰ পৰা হাতলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম সকলোখিনি ভিডিঅ'টো চাই থাকক ভালকৈ। ৰাস্তা তেনেকুৱাই হ'ব ভাল ভিডিঅ' কোৱালিটিটো ভাল হ'ব কাৰণ মই মোবাইলত ব্লগিং কৰি আছোঁ। মোৰ কোনো কেমেৰা নাই ব্লগিং কৰিবলৈ, গতিকে মই মোবাইলতে ব্লগিং কৰোঁ আৰু মোবাইলতে মই আপোনাৰ এডিট কৰোঁ। ৰাস্তা চোন গাড়ী চলাও ৰে বাবা, এইখন আমাৰ পচন্দি ইয়াতে আপোনাৰ গোলাঘাট আছে চাগে পিছলৈ আহিলে তাত আৰু এইপিনে গাহৰি চলা কৰি আছে মানুহবোৰে যাম তাৰ আগতে চাবলৈ ওপৰত গুচাই কাৰণে ৰাস্তাচোন কেঁকুৱে চব কেঁকুৱে ৰাস্তা। আৰু ইয়াত ভাল বস্তু এটা দেখি পাইছোঁ ৰাতিপুৱা আৰু সেইটো চব ভেলাঘৰ ভেলাঘৰ নহয়, এইটো মেজি। কিবা ওপৰত লিখা আছে কাহ, আমি কাহ অসমবাসী কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু এই মেজি ঘৰটো বনাওঁতে কিমান লাগিছে? এইটো 25 দিন লাগে। 25 দিন তো ফাইনেলি পালোহি আমি গাহৰি নিবৰ কাৰণে। আৰু এইটো গাহৰি তাক আজি আধাটো দিম মেজিৰ কাৰণে, আধা দিম ঘৰৰ কাৰণে। আৰু মোৰ লগৰকেইটা আহিছে, এইকেইটা সিমানত আমি মেজিখিনি গাহৰি কিমান নিম? প্ৰায় 10 কেজি লগত কিবা কিবি থাকিব নি? মাছ মাংস চব থাকিব চব।